গাইজ স্বাগতম জনাইছোঁ মোৰ আন এখন নতুন ভিডিঅ' লৈ। আজি মই আছোঁ জাগুন 8 মাইল মোৰ কামৰ ছাইডত। আপোনালোকে থাৰ্মেলটো দেখি গম পাইছে কিহৰ ওপৰত ভিডিঅ'টো হ'ব। ভিডিঅ'টো আজি হৈছে আমাৰ আছলম ভাইৰ আজি বাৰ্থডে। 35 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আজি তেখেতে আমাক সৰু সুৰাকৈ এখন পাৰ্টি দিছে। পাৰ্টিত কি আছে আপোনালোকে থাৰ্মেলখন দেখিছে। তেতিয়া মই আপোনালোকক কৈ দিছোঁ, আমাৰ চিকেন আছে, পোলাও আছে আৰু লগত ৰুটিও থাকিব। তো আমাৰ চিকেন বনাব আমাৰ এইজন শিৱসাগৰৰ পৰা আহিছে চিকেন বনাবলৈ, আৰু কি আছিলে, আৰু ৰুটি বনাব, তন্দুৰী ৰুটি বনাব। তন্দুৰী ৰুটি আপোনালোকে দেখিছে খাইছেও, আজি ময়ো খাম। এইজন শিৱা ভাই, তেওঁ শিৱসাগৰৰ পৰা আহিছে আৰু তেওঁ তন্দুৰী বনাব। পোলাও বনাই আছে আমাৰ এইজন, যাৰ আজি বাৰ্থডে, যাৰ 35 বছৰ সম্পূৰ্ণ হৈছে। আজি তেখেতে আমাৰ লগত নাচিব, গাব, ফূৰ্তি কৰিব, এনেকুৱাই। আৰু আশা কৰোঁ তেনেকুৱাই আগন্তুক দিনতো তেওঁ তেনেকৈ চেলিব্ৰেট কৰে, আৰু তেওঁ 50 বছৰ সম্পূৰ্ণ এখন ধামাকা এখন পাৰ্টি কৰে আৰু আমাক মাতে, আমি খাম। তো কেনেকুৱা লাগিছে তোমাৰ আজি বাৰ্থডে? ভাল লাগিছে, আৰু ইয়াত পোলাও হৈছে, মাংস হৈছে, খাবলৈ ভাল লাগিব। আৰু ভাল লাগিছে ন? তেনেহ'লে ভাল লাগিছে, নাচিব লাগিব তুমি। নচা হ'ব আৰু নচা হ'ব। তেনে ভিডিঅ'টো আপোনালোকে চাওক, স্কিপ নকৰি ভালকৈ চাওক। স্কিপ কৰিলে আপোনালোকে ভাল নাপাব, তো ভিডিঅ'টো চাই থাকক। কি ধৰণে তেওঁলোকে ৰেচিপি বনাবলৈ আৰম্ভণি কৰিছে। জলকীয়া, পিঁয়াজ, পেষ্ট চব ৰেডি কৰিছে। যিহেতু এইটো ঘৰ হোৱা হ'লেতো মিক্সাৰ মেচিনত দিলে হয়, কিন্তু ইয়াত আদাতে মিক্সাৰ কৰিছে। দেখিছে জলকীয়া গিলাচৰ ভিতৰত আদা নহৰু দি দিছে, লগত পিঁয়াজ আছে। তো চাই থাকক ভিডিঅ'টো কেনেকুৱা হয় আৰু কমেণ্টত জনাব। তো গাইজ দেখিছে চিকেন আছে, লগত 2 কেজি চিকেন আছে ইয়াত। আজি 2 কেজি চিকেন আছোঁ আমি 8টা মানুহ। ধামাকা খানা হ'ব একদম। মোৰ কি ক'ম আৰু, ললতি পৰি গৈছে। আৰু আদা পেষ্ট দিয়া হ'ল, তেজপাত দিছে, এতিয়া মিট মছলা দিছে। মোৰতো জিভা পানী এতিয়াই পৰি গৈছে। হালধি গুড়ি, কিন্তু হালধি নিচিনা লগাই নাই গাইজ, দেখিছে নাই। জিৰা পৰিলেগৈ, জলকীয়া পেষ্ট দিছে, জলকীয়া গুড়ি কালাৰ অইল, কি হয়, মিঠাতেল দিয়া হৈছে 100 গ্ৰামমান, মেক্সিমাম 100 গ্ৰামমান দিয়া হ'ব মিঠাতেল। পিঁয়াজ দিছে, দেখিছে। এতিয়া আমাৰ জিতু ভাই কাৰিকৰ কি ধুনীয়াকৈ ইয়াত গোটেইখিনি দি মেলি এনেকুৱা সানিছে। ভাল লাগিছে, দেখিছে। টেষ্ট হ'ব গাইজ, জনাব আপোনালোকে কমেণ্টত। যিহেতু আজি আমাৰ আছলম ভাইৰ বাৰ্থডে উপলক্ষে খৰচাটো আমি কৰিছোঁ। আছলম ভাই 1 টকা খৰচ নাই হোৱা ইয়াত। আমি লগে ভাগে মিলি এনেধৰণে বাৰ্থডে আজি উদযাপন কৰিছোঁ। আমাৰ আছলম ভাইক দেখিছে হাঁহি আছে, মানে এনেকুৱা বাৰ্থডে মই সদায় পাতিম বুলি ভাবিছোঁ। যেতিয়া লগত আলুও পেষ্ট কৰিছে, গোটেইখিনি মিহলাই এক লগত সানি দিছে। হাত ধুলে নাই ধোৱা ক'ব নোৱাৰোঁ, কিন্তু গাইজ খাই দিম তেতিয়াও। নিমখ সোৱাদ অনুসাৰে নিমখ দিব দিছে গাইজ। নিমখ এনেকুৱা দিছে, তো মিহলাই দেখি লাহেকৈ চকাত দি দিব, আৰু তাৰপৰা হৈ যাব। তো চাই থাকিব ভিডিঅ'টো খোৱালৈকে, বহুত দীঘল নহয়, শ্বৰ্টতে শেষ কৰি দিম। নাই হোৱা, নাই হোৱা। তো গাইজ দেখিছে, এনেধৰণে আমাৰ আছলম ভাইৰ বাৰ্থডে পাৰ্টি আমি এনেধৰণে চেলিব্ৰেট কৰিছোঁ। তো ভিডিঅ'টো আপোনালোকে চাই থাকক।
এনেকৈ একেলগে আমি এসাঁজ লগে ভাগে চেলিব্ৰেট কৰিছোঁ। ভাল লাগিছে, অতি ভাল লাগিছে। বহুত দিনৰ 1 বছৰ হৈ গ'ল তেনেকুৱা চেলিব্ৰেট কৰা নাই। তো যিহেতু আজি চেলিব্ৰেট দেখিব পাইছে গোটেইখিনি একেলগে। মই আছোঁ লগত, নাচ গান তেনেকুৱা চব বস্তু আছে, কৰিছে, ভাল লাগিছে। এতিয়াতো ডিচেম্বৰ আছে, খ্ৰীষ্টমাছ যোৱাৰ পাছত গোটেই জানুৱাৰী মাহটো এনেধৰণে বিভিন্ন ঠাইত বিভিন্ন জেগাত আপোনালোকক দেখুৱাম আৰু এনেকৈ চেলিব্ৰেট কৰিব পাম বুলি আমি আশা কৰিছোঁ। তো ভিডিঅ'টো স্কিপ নকৰি চাই থাকক, দেখিব পাৰিছে। যিহেতু আমাৰ তেখেতৰ আজি বাৰ্থডে উপলক্ষে আপোনালোকে জানে, তেখেতৰ বাৰ্থডে বুলি আজি অলপ চেলিব্ৰেট কৰিছোঁ, নহ'লে ক'ত তেনেকুৱা নেপাওঁ হয়। আমাৰ চিকেন ৰেডি হৈ গ'ল। ইয়াৰ পাছত আমি সাজু কৰিছোঁ এতিয়া সাজু কৰিছোঁ তন্দুৰ ৰুটি। তেনেহ'লে চাই থাকক তন্দুৰ ৰুটি কি ধৰণে আমি বনাই আছোঁ। কি কৈছা? এইয়া আমাৰ তন্দুৰী ৰুটি বনি আছে। তো তন্দুৰী ৰুটি কেনেকৈ বনাই আছে? এতিয়া আৰু ৰিফাইনত আৰু অলপ দেৰি সিজাম আৰু ইয়াক। এই ইমান ডাঙৰ কেৰাহীত মুঠি পানী কেইটা পৰিব? ইয়াত গোল্লা কেইটাকে পৰিব? আমাৰ আৰু সেনেকে সা সুবিধা নাইতো, আচ্ছা, সেইটো কাৰণে আৰু ইয়াতে তন্দুৰ হ'ব। এতিয়া ৰিফাইনত দি কিনে অলপ দেৰি সিজাই ল'ম, তাৰপাছত আৰু চৌকাত ভৰাই দিম। চৌকাত দি দিবা। তো যি আছে গাইজ চাই থাকক তন্দুৰ ৰুটি কি ধৰণে আপোনালোকক ভিডিঅ'টো সম্পূৰ্ণ দেখাইছোঁ, খোৱালৈকে দেখুৱাইছোঁ। তাৰমানে এতিয়া যা গাইজ আমাৰ আসলাম ভাই চৌকা ফুকি আছে আৰু আমাৰ আয়োজন ভাই ৰুটি বনাই আছে। আৰু শেষে হ'লে আৰু বেছি নাই আৰু এটামান আছে আৰু তাৰপাছত খোৱা হ'ব। আপোনাক খোৱা ভিডিঅ' দেখুৱাইছোঁ। আসলাম ভাই বাৰ্থডে খাবলৈ ল'ৰাজন 6টাৰ পৰা আমাৰ লগত আছে, দেখিছে। আজি কৈছে আসলাম ভাই বাৰ্থডে খায়ে যাম। তেনেহ'লে দেখিছে তন্দুৰী ৰুটি লগত আছে চিকেন, পিঁয়াজ। আজি আমাৰ আসলাম ভাই বহিছে। আসলাম ভাই কেনেকুৱা লাগিছে? মজা, তোমাৰ বাৰ্থডে তোমাৰ নামতে মজা লগত আমাৰ ভাইটি বহিছে, দেখিছে পুৰা দি আছে, ৰুটিও খাইছে। দেখিছে গোটেইখিনি একেলগে একেলগে এসাঁজ বহি কিনে পুৰা জুপি ভাল লাগিছে। বহুত সোৱাদ হৈছে খাবলৈ। জ্বলাটো ঠিক আছে, নিমখ ঠিক আছে, বহুত ধুনীয়া লাগিছে। চাওক আমাৰ ভাইসকল কি ধৰণে চাইডে বহিছে। এইজন চাওক, এইটো আমাৰ ভাত বনোৱা ডেক্সিৰ ঢাকন, দেখিছোঁ। আসলাম ভাই কেনেকুৱা? মজা লাগিছে, মজা লাগিছে ন? কালি কাৰ বাৰ্থডে পাতিম? কালি আমাৰ এইজনৰ ঠিক আছে। সঁচাকৈ এনেকুৱা লগে ভাগে খাবলৈ বহুত ভাল লাগে, আনন্দ হয়। আপোনালোকে এনেকৈ লগে ভাগে খাব আৰু ভিডিঅ' শ্বেয়াৰ কৰিব। টুপি লগাইছোঁ। তেনেহ'লে বহুত দীঘল ভিডিঅ'টো বহুত দীঘল নকৰাকৈ ভিডিঅ'টো আজি আমি ইয়াত সমাপ্ত কৰোঁ। যিহেতু নিশা বহুত হ'ল, 12টা ওচৰা-ওচৰি হৈছেগৈ। তেনেহ'লে ভিডিঅ'টো চাব, ভাল লাগিলে কমেণ্ট কৰিব, কিবা ভুল হৈছে ক'ব। আজি ইয়াতে শেষ কৰিছোঁ। তেনেহ'লে গুড বাই, গুড নাইট।